হেল্ল' গাইজ, এয়া আমি গোটেইকেইটাৰ পৰা ফেমিলি হাজো যাব ওলাইছোঁ আৰু আপোনালোককো দেখুৱাম আমি হাজোৰ ক'ত যাওঁ, কি কৰোঁ। এয়া ৰেডি হৈ ল'লোঁ। ফাইনেলি আমি ওলালোঁ আৰু মোৰ চুলিকেইডাল শুকা নাই, সেইকাৰণে পূৰা মেলি লৈছোঁ। এয়া অৱস্থা চুলিৰ। হয় যদি বৰষুণে বসছেই না ঠাণ্ডা বতৰ। এতিয়া পাই গ'লোঁ আমি নলবাৰী আৰু ইমান হৈছে বৰষুণ, সেইখিনিতে বহুত বেছি বৰষুণ। ইয়াতে ৰাস পূজা হয়, কেতিয়া চাই পোৱা নাই, ভাবিছোঁ এইবাৰ চাম বুলি। কি হয় হাজো ৰোড। আহি পালোঁ, কিন্তু মানে হোটেল এখনত সোমালোঁ কাৰণ একো খাই অহা নাই। তো ইয়াতে ভাবিলোঁ চাহ খাই লওঁ, বহুত বেছি ভোক লাগি আছে। নিমকি আৰু চাই কি হ'ল। কেনে লাগছে সি? ভালে লাগিছে, মজা মজা লাগ। ৱেডাৰটো একদম পূৰা ঠাণ্ডা, বৰষুণ পৰি আছে কিন কিন কৰি, কি ক'ম মানে, হেনা বাইদেউ। হাই, হাজো মন্দিৰলৈ আহিছোঁ। আহি পালোঁ আমি গাইছ, হয়গ্ৰীৱ মাধৱ মন্দিৰ। क्या चाहिए जी? हाँ जी। ইয়াতে থাল কিনি ল'লোঁ আৰু যিবিলাক প্ৰয়োজন হয় সেইবিলাক বস্তু দি দিলে একেলগে লৈ ল'লোঁ আৰু লৈ পিনে ইয়াত অলপ আপোনালোককো দেখুৱাই দিওঁ কেনেকুৱা পৰিৱেশটো। আৰু এতিয়া ওপৰত গৈ আছোঁ, মেইন মন্দিৰটোৰ ওপৰত, যিহেতু ওপৰলৈ যাওঁ। এয়া মই উঠি আছোঁ বৰ্তমান। আৰু ইয়াত আহি এটা কথাই গম পালোঁ, ইয়াতে বান্দৰৰ কোনো অলপো অভাৱ নাই। ইমান বান্দৰ আছে, ঢেৰ বান্দৰ, আৰু বহুত বেছি বান্দৰটো বান্দৰৰ কাৰণে তাৰমানে কি থালবিলাকো ভালদৰে লৈ যাব লাগে, নহ'লে সিহঁতে একদম মানে দাঙি লৈ যায়, মানে উঠাই লৈ যায়, হাতৰ পৰা কাঢ়ি লৈ যায়। তো বহুত মানে কি আৰু সাৱধানে আৰু যাব লাগিব সেইখিনি। এজনে চাকি দিলে আৰু তাৰপিছতে ময়ো চাকি দিলোঁ। পৰিয়ালৰ আটাইকেইটাৰ নাম ভাবি লওক, আপোনালোকৰ ল'ৰা ছোৱালী পূজা কৰিলে। পুৰোহিতজনে আমাক এনেকৈ মন্দিৰটোৰ পৰিভ্ৰমণ কৰালে আৰু ইয়াতে আমাক লক্ষী মন্দিৰত সেৱা এটা ল'ব দিলে। তো আমিও তাতে সোমাই কেনে সেৱা এটা ল'লোঁ আৰু মানুহ একদমেই ভিৰ নাই আৰু বহুত বেছি মানে কি শান্ত মনেৰে মানে কি ভিৰ ভাৰ নোহোৱাকৈ তাৰমানে কি দৰ্শনখিনি কৰিব পাৰি। আৰু ইয়াৰ পুৰোহিতজনে ইপিনে লৈ আহিলে আৰু কিবা তেখেতে অলপ ক'ব। জগন্নাথৰ দ্বিতীয় মুঠতে ইন্দ্ৰগণ ৰজা পৰিপানে প্ৰতিষ্ঠা কৰিছে। যোন মানে জগন্নাথ দৰ্শন কৰি এইটো দৰ্শন নকৰে, আগে ধৰি এটা সম্পূৰ্ণ আপোনাৰ ফেমিলি লিখেছে তেনেকৈ এটা সেৱা ল'ব দিলে, কাৰণ তেনেকৈ বোলে চিধা হয় জগন্নাথ পুৰী। তো সেৱা এটা সেনেকৈ ল'ব দিলে, তো সেইটো এটা দৰ্শনে হয়।
তো আমি সেৱাটো ল'লোঁ আৰু সেৱা লৈ এতিয়া আমাক মেইন মন্দিৰৰ পিনে লৈ আহিলে, কিন্তু ইয়াতে ভিডিঅ' ফটো কৰিব নিদিয়ে একো। তো মই সেইখিনি বস্তু গম নাপাওঁ, তো দেখাৰ লগে লগে ক'লে কি বন্ধ কৰিব দিলে। তো মই সেইখিনি বস্তু ভিডিঅ' নকৰিলোঁ। তো এইপিনে সেৱা লৈ কিনে এয়া বাহিৰত আহিলোঁ, অলপ আপোনালোককো দেখুৱাওঁ পৰিৱেশটো কেনেকুৱা। বহুত বেছি ভাল লাগিছে আৰু কিনকিনীয়া বতৰ। ইয়াতে আহি দৰ্শন কৰিলোঁ। তো ভিতৰত তাৰমানে কি ভিডিঅ' কৰিব নিদিয়ে, কিন্তু মানে কি সকলোবিলাক বস্তু বুজাই দিছে, কেনেকুৱা কি কি মন্দিৰ আছে, কেনেকুৱা কি মূৰ্তি, সেইবিলাক চব বুজাই দিছে। আৰু বুজাই দি আমি তাতে ধুনীয়াকৈ সেৱা ল'লোঁ। আৰু সেৱা লৈ এতিয়া হোৱাৰ পিছত আমি এয়া ফটো উঠিবলৈ দিছোঁ। চাং ঘূৰি দিয়ক। তাত কেইটা ওলাই দিছা দেখো গাইছ। ইয়াতে প্ৰিয় আমাৰ ফটো উঠি আছে। বেছি ষ্টাইল দিছে ইয়ে। কেমেৰামেন বিজলী দাস চাব পাৰে কিমান মনোযোগেৰে ফটো মাৰিছে। কেনে লাগিল আহি গাইছ? আহি কেনে লাগছে? কেনে লাগছে? ভালে লাগিছে। বৌ কাছো দেখছা, বান্দৰ দেখছা? হ'লেও আহি ভাল লাগিল, কিন্তু ফাইনেলি ভাল লাগিলে, বহুত ভাল লাগিলে। ভাগৰ লাগিছে, এতিয়া ভোকো লাগিছে। সেইটোৰ ভিতৰত মানে ভিডিঅ' কৰিব নিদিয়ে, ফটো মাৰিব নিদিয়ে। ফটো তোলা ভিডিঅ' কৰা সেইটো নিষেধ কৰি দিছে, তাতে লিখাই আছে। তো সেনেকৈ দিয়াৰ ফলত তাৰমানে কি মই ভিতৰৰ বস্তুখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কিন্তু ভিতৰত বহুত বেছি ভাল লাগে। আৰু মানুহ ভিৰ নাই এইখিনি সময়ত, আহিব পাৰে আপোনালোকে। ধুনীয়া একদম, তাৰমানে ভালকৈ দৰ্শনটো ভালকৈ আৰামত কৰিব পাৰি আৰু বেলেগ। আমি ক'ত আহিছোঁ গাইছ? এইবাৰে কৰিছোঁ এইটো। এইবাৰ আমি কেদাৰ মন্দিৰ আহিছোঁ। এইবাৰ কেদাৰ মন্দিৰ এয়া কেদাৰ মন্দিৰ। মনে মনে থাক। কেদাৰ এয়া কেদাৰ মন্দিৰৰ ভিতৰতে আমি প্ৰথমে আহি সেৱা ল'লোঁ। তাতে সকলো পূজাখিনি কৰা হ'ল আৰু তাতে সেৱা লৈ তাতে প্ৰসাদো দিলে আৰু ধূপ চাকিখিনি আমাক বাহিৰত জ্বলাব দিলে। তো বাহিৰত আমি ধূপ চাকিখিনি জ্বলাই দিলোঁ আৰু জ্বলাই কিনে তাতে সেৱা ল'লোঁ আৰু বহুত বেছি ভাল লাগিছে। আৰু এতিয়া আমি তলত আছে কমলেশ্বৰ মন্দিৰ, তো তালৈকেও আহিলোঁ কমলেশ্বৰ মন্দিৰত। তো তাতেও সেৱা ল'লোঁ আৰু ইয়াতে হেনো তিনিমুখীয়া চাকিহে জ্বলাব লাগে। তো তেনেকৈ চাকিটো দি ইপিনে আৰু অলপ তলত আছে গণেশৰ মন্দিৰ। তো গণেশ বাবাৰ মন্দিৰত আমি গোটেইকেইটাই আহিলোঁ। আৰু যিহেতু বৰষুণ অলপ কিনকিনীয়া বৰষুণ পৰি আছে, তো তাৰমানে কি ঠাইবিলাক অলপ পিছল পিছল হৈছে। তো যিহেতু পাহাৰীয়া অঞ্চল, তো অলপ সাৱধানে খোজবিলাক দিব লগা হৈছে। আৰু ইপিনে বাইদেউ আমি গোটেইকেইটাই সেৱা ল'লোঁ। আছে আৰু দুৰ্গা মন্দিৰ, এইবাৰ দুৰ্গা মন্দিৰত যাম। গণেশ মন্দিৰ আৰু কমলেশ্বৰ মন্দিৰৰ পৰা আহিলোঁ। হাই বুলি কোৱা, হাই বুলি কোৱা, হাই। নামটো কৈ দিয়াচোন একবাৰ। আহা উঠা। সেৱা ল'লোঁ, একদম ঘামি জামি অৱস্থা নাই, বেয়া। কেনে লাগিল বেটা? নাপায় দে।
গাইছ ইয়াৰ পৰা ওলালোঁ আমি কেদাৰ মন্দিৰৰ পৰা। গাড়ী ওলালে আৰু পুৰা পাহাৰৰ ওপৰত বৰ্তমান তলত নামি আছোঁ আমি গাইছ। আমি এইবাৰ ক'ত যাম বাইদেউ? এইবাৰ আমি ভীমৰ থাল খাবলৈ যাম। ভীমৰ থাল। মই ভাবিছিলোঁ ইয়াতে ভীমৰ চৰিয়াটো আছে, বাট ইয়াতে নহয়, অলপ আগতহে আছে। কিন্তু ইয়াতে শিলৰ সাৰ গৰুৰ এটা মন্দিৰ আছে, তো তাতে আমি সেৱা ল'লোঁ। সেইটো এজনী কেনে আছে? বহু পুৰণি আগতে আহিছিলোঁ, ভীমৰ থাল চাইছিলোঁ, কিন্তু জেগাটো পাহৰি গৈছোঁ। ইয়াতে সাৰগৰু এটা মন্দিৰ আছে আৰু তলত আমি গৈ আছোঁ। তলত গৈ আমি দেখা পাম লক্ষী বেউলাৰ নে কি আছিল, লক্ষীন্দৰ বেউলাৰ দ্বাৰা কি আছিলে নামটো পাহৰি গৈছোঁ। এয়া হৈছে নেতাই ধুবুনী ঘাট, আৰু এইটোৱে নেতাই ধুবুনী ঘাট বুলি কোৱা হয়। আৰু ইয়াক লক্ষীন্দৰ আৰু বেউলাৰ ঘাট বুলিও কোৱা হয়। আৰু মই বিশেষ ইমান ইয়াৰ হিষ্ট্ৰীটো নাজানো, বাট যিখিনি মই জানো সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আৰু এই মূৰ্তিটোৰ, মনসাৰ মূৰ্তিটোৰ আৰু সোঁহাতে আছে বেউলাৰ আৰু বাওঁহাতে আছে লক্ষীন্দৰ। আৰু ইয়াতে মনসাৰ পূজাও কৰা হয়। ইয়াতে বেউলাৰ আৰু লক্ষীন্দৰৰ ভেলখনৰ 28টা চাপ ইয়াতে চাপটো পৰিছিল। আৰু যিহেতু এইটো ধুবুনী ঘাট, তো ইয়াতে মানে কি কাপোৰো ধোৱা হৈছিল ঘাটতে শিলত। আৰু তাই ধুবুনী ঘাটৰ পৰা ওলাই এইপিনে এয়া হৈছে ভীমৰ চৰিয়াটো, ইমান বেছি ডাঙৰ আৰু দেখিব পাইছে আপোনালোকে, বহুত বেছি। ইয়াৰ পৰা ওলাই এতিয়া আমি কামেশ্বৰ মন্দিৰলৈ বুলি প্ৰস্থান কৰিলোঁ। আৰু এয়া ভিউ চাওঁ গাইছ, কৈছোঁ আৰু ভিউ OMG। ভিউটো বহুত বেছি ধুনীয়া। আৰু ইপিনে মন্দিৰটো, ইপিনে ফটো কেইটামান উঠিলোঁ। উঠিব লাগে আৰু অৱস্থা একদম বেয়া হৈ গৈছে গোটেইকেইটা মন্দিৰে, মানে একদম ওপৰত পাহাৰৰ ওপৰত, তো বহুত বেছি উঠিব লাগে, একদম অৱস্থা বেয়া। এনে ফেনৰ তলত বহি লৈছে। এয়া কামেশ্বৰ মন্দিৰত সেৱা প্ৰথমতে লৈ ল'লোঁ, পিছত ইয়াৰে ভিউটো বহুত বেছি ধুনীয়া আৰু পূৰা সেউজীয়া পৰিৱেশ। আৰু ইপিনে মই দাদা আহিলোঁ পিছপিনে, মন্দিৰৰ পিছপিনে, তো বহুত বেছি ধুনীয়া পৰিৱেশ, সেউজীয়া গছ গছনিৰে ভৰা, তাতে পাহাৰৰ ওপৰত বহুত বেছি ভাল লাগিলে। এয়া আমাৰ কেমেৰামেন, দেখিছেনে কিমান কষ্টৰে ফটো ক্লিক কৰি আছে। গাইছ, চন্দ্ৰমা আহি পালোঁ। চন্দ্ৰমা হোটেলত খাই লওঁ। খাওঁ। এয়া আহি পালে অৰ্ডাৰ, আৰু এয়া খাই লৈ পাতত দেখিছেনে ম'হৰ গাড়ী দেখিলোঁ কিমান বছৰৰ মূৰত, দেখিব নাপায় আজিকালি। আৰু ইপিনে খৰা দেখা নাই, আপনি লাগি গৈছে। আৰ্থে বাঢ়ি পালোঁ। এয়া আমি বৃন্দাবনত সোমালোঁ আৰু ভাবিলোঁ ইয়াতে কিবা এটা খাই লওঁ, আৰু ঘৰত গৈ আৰু ভাত নাখাওঁ, ৰেষ্ট কৰিম।
আৰু ইপিনে যিহেতু দুপৰীয়া ভাত খাওঁতে দেৰি হৈছে তো ভাবিলোঁ ইয়াতে কিবা এটা খাই লওঁ আৰু আজি মোৰ ব্লগটো এইখিনি আছিল ইয়াতে ভাবিলোঁ ব্লগটো শেষ কৰি দিওঁ আৰু আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু আপোনালোকে যদি নতুন হয় মোৰ চেনেলত তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই